আনন্দিত, আমি রাইজেও আনন্দিত, আমিও আনন্দিত কি এইবাৰ UPPL অকলে নিৰ্বাচন খেলিছে, কাৰো লগত এলায়েন্স নাই। আৰু সেইকাৰণে আমি কোনো প্ৰেছাৰ, কোনো ধৰণৰ কনস্পিৰেচি বা তেনেকুৱা ধৰণৰ কোনো পৰিৱেশত নাই। যোৱা নিৰ্বাচন বেয়া হোৱাটো বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক কৈছে যে ক'ৰবাত নহয় ক'ৰবাত ষড়যন্ত্ৰ হৈছে। এইকাৰণে ইমান ভাল কাম কৰাৰ পিছতো UPPLে যোৱা নিৰ্বাচনৰ ফলটো ভাল নহ'ল। যোৱা 2-3টা মাহত আমি যিমানখিনি আমাৰ শুভাকাংক্ষী বুদ্ধিজীৱী বিভিন্ন মহলৰ লগত আলোচনা কৰিছোঁ, চবে কৈছে যে UPPL অকলে কণ্টেষ্ট কৰিব লাগে। এইকাৰণে আমি বড়োলেণ্ডৰ ভিতৰত 15টা সমষ্টি, বাহিৰত 3টা আমি কোনো এটা দলৰ লগত এলায়েন্স নকৰাকৈ আমি নিৰ্বাচনত আজি অংশগ্ৰহণ কৰিছোঁ। আৰু এইকেইদিন নিৰ্বাচন প্ৰচাৰ চলাই মই যিটো গম পালোঁ যে 15টা সমষ্টি BTRৰ ভিতৰত যি আমি কণ্টেষ্ট কৰিছোঁ, ইয়াৰ 10ৰ পৰা 12টা যিটো চিট আছে, ইয়াত আমি ভালকৈ কণ্টেষ্ট কৰি আছোঁ আৰু আমি জিকি যাম। এইবাৰ নিৰ্বাচনত এটা ইতিহাস হৈছে যে কোনো দিনে কোনো এটা ৰাজনৈতিক দল আঞ্চলিকেই হওক বা নেশ্যনেল পাৰ্টিয়ে হওক এলায়েন্স নকৰাকৈ নিৰ্বাচন খেলা নাই। কিন্তু UPPLে এইবাৰ কোনো এলায়েন্স নোহোৱাকৈ আমি নিৰ্বাচনত নামিছোঁ। আৰু এই ইলেকশ্যনটো আমাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ইলেকশ্যন, কাৰণ বড়োলেণ্ড অঞ্চলত বহুত সমস্যা আছে। স্বাধীনতাৰ 78 বছৰলৈকে 26টা জনগোষ্ঠীৰ বহুতে ন্যায় পোৱা নাই। অসমত 146টা জনগোষ্ঠী আছে, বহুতে ন্যায় পোৱা নাই। আজি বহুত জনগোষ্ঠী পিছ পৰি আছে। নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ পৰিচয় ৰক্ষাৰ কাৰণে, নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষাৰ কাৰণে বহুত সংগ্ৰাম কৰি আছে। আৰু সেই জনগোষ্ঠীবিলাকৰ কাৰণে UPPL দলে অসমৰ 3.5 কোটি জনগণ আৰু বড়োলেণ্ডৰ 35 লাখ জনগণৰ কাৰণে কাম কৰিবলৈ আমি আহি আছোঁ। আজি হাগ্ৰামে এটা চোৰৰ ঠেং দেখে, হয়নে? চোৰে চোৰৰ ঠেং দেখে বুলি কয়। যোনে চুৰ কৰে সিহে এইবিলাক বুজি পায়। UPPLৰ ইমান কোনো বেয়া দিন অহা নাই যে কিবা গণ্ডগোল কৰিব লাগে। UPPLে শান্তিপ্ৰিয় পাৰ্টি বুলি চবে জানে। ইহঁতে আগৰ যিটো কথা 17 বছৰত যিটো হিংসা, বাহুবল, ধনবল ব্যৱহাৰ কৰি নিৰ্বাচন খেলিছিলে, এই পৰিৱেশটো আজি নাই। ৰাইজ সজাগ হৈছে। এইকাৰণে বেলেগৰ ওপৰত দোষ জাপি দি ইহঁতে নিজে গণ্ডগোল কৰিবৰ কাৰণে ৰেডি হৈ আছে। ইতিমধ্যে তেখেতৰ পত্নীৰ সমষ্টিত 30টা 40টা গাড়ী লৈ আতংকিত এটা অৱস্থা কৰিছে। এইকাৰণে আমি নিৰ্বাচন আয়োগ, ভাৰত চৰকাৰ চবকে অনুৰোধ কৰিম যে ইয়াত গণতন্ত্ৰটো যাতে হত্যা নহয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, এইটো এনচিয়ৰ কৰিব লাগে। আৰু এটা কেনেকৈ জানে তেখেতে যে আমি এখনো নাপাম? EVM মেচিনত যেতিয়ালৈকে বাটন টিপা নাই তেতিয়ালৈকে কেনেকৈ গম পাইছে যে ইয়াতে এখনো নাপায়? তাৰমানে যাদু আছে নেকি? না EVM মেচিনটো টেম্পাৰিং কৰিছে? ৰাইজেহে ভোট দিব। যেতিয়া ৰাইজে ভোট দিব, ৰাইজে EVMৰ বাটনটো টিপিব, তাৰপিছত ৰিজাল্ট ওলাব। এনেকৈ কেনেকৈ ক'ব পাৰে? এইসকলে আজি গণতন্ত্ৰ বুজি নাপায় আৰু সদায় গণতন্ত্ৰক হত্যা কৰাৰ এটা ষড়যন্ত্ৰ থাকে। আৰু UPPLে গণতন্ত্ৰ শক্তিশালী কৰাৰ কাৰণে যুঁজ দিছোঁ। শান্তি, সম্প্ৰীতি, নিৰাপত্তা সকলো জনগণে ভালকৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে এটা ৰাজনৈতিক সংগ্ৰামটো আমি চলাই যাম। এইটো মানে এটা ভয় দেখুওৱা ৰাজনীতি। ক'ত গৈছে মানুহবিলাক? উচ্ছেদ যি কৰিছে এই মানুহবিলাক ক'ত গৈছে? ইহঁতক স্বৰ্গত পঠাইছে না পাতলত পঠাইছে? এই যে উচ্ছেদৰ নাটকবিলাক চলি আছে, তাত এই মানুহবিলাকে বছৰে বছৰে উচ্ছেদ কৰা মানুহবিলাক ক'ত গ'ল? অসমতো আছে। তো এই নাটকটো কৰি পেলাই কাৰ কিমান লাভ হৈছে? এনেকুৱা